আজি আকৌ চাওঁ মোৰ এই ব্লগটি হাই হেল্ল' গুড মৰ্ণিং এয়া কোনো ভগৱানক সেৱা কৰি থকা ছোৱালী নহয় এয়া হৈছে আমাৰ এক্ট্ৰেছ আৰু ইয়াত আহিলে এক্টৰজন ক'ত সোমালে চাটাত গৈ সোমালে কিয় সোমালে পিছত আহিছে দৈশ্যবোৰ চ' গ'ল আৰু এয়া হৈছে ফাৰ্ষ্ট শ্বট মই গৈ পোৱাৰ পিছত দেখা পোৱা এইটো হৈছে দীপলিনা বাৰ এটা নতুন গানৰ শ্বুটিং আৰু ইয়াত গৈ কিনে মোৰ খুব ভাল লাগিছে বল্লে মই সেইখিনি টাইমত মোৰ একো কাম নাছিলে চ' মই বান্দৰটোৰ সৈতে কথা পাতিছিলোঁ হেল্ল' বান্দৰ কি খবৰ এইটো বান্দৰটোৰ নাম আছিলে ভকুৱা হাই হাউ আৰ ইউ আপোনাৰ অনুভৱ কেনেকুৱা বহুত ভাল লাগি আছে আৰু খুব ধুনীয়া শ্বুটিং চলি আছে আজি গীতা মন্দিৰত খুব ধুনীয়া গীত এটি তাতে তুমিও আহিছা বহুত ভাল লাগিছে থেংক ইউ আৰু চেনেলটো সকলোৱে চাব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব বহুত ভাল ভাল ভিডিঅ' দি থাকে আজি শ্বুটিঙত আহিছে অকণমান অভিনয় কৰিব প্লাছ ব্লগ এটা বনাব সকলোৱে চাব শ্বেয়াৰ কৰিব দীপলিনাৰ গান এটা শ্বুটিং হৈ আছে খুব ধুনীয়াকৈ চাই যাব দিয়া আপোনালোকে শুনিলেনে মোৰ ইউটিউব চেনেলটো যাওক আৰু ছাবস্ক্ৰাইব কৰক এয়া হৈছে অকণমান আমাৰ ধুনীয়া হোৱা প্ৰচেষ্টা আৰে ধুনীয়া নহ'লেওতো প্ৰচেষ্টাটো কৰিবই লাগিব আৰে বাবা ময়ো আছিলোঁ ইয়াত ছাইডত বাক মোক ভিডিঅ' নকৰিলে মইহে কৰিলোঁ অকল হৈছে এটা বান্দৰণি কেতিয়া সুন্দৰণি নহওঁ যি চকল সেয়া চকল হৈ থাকিলে তাৰপাছত এয়া আছিলে আমাৰ বাছত শ্বুটিং ফাৰ্ষ্ট টাইম কৰিছিলোঁ বাছত শ্বুটিং অকণমান হয় মোৰ বাৰু অকণমান হয় বাট তথাপি বাছত শ্বুটিং কৰা প্ৰথম দিন দেখিছিলোঁ চ' খুব বেছি ভাল লাগিছিলে এয়া চাওক এক্টৰজনে কিমান বেছি কষ্ট কৰিছে আপোনালোকে জানি আচৰিত হ'ব যে বাছখন চলিয়ে আছিলে আৰু ৰেগুলাৰ যেনেকৈ চিটি বাছ চলে তেনেকৈ চলি আছিলে আৰু তেনেকৈয়ে শ্বুট চলি আছিলে আৰু তেনেকৈ আমাৰ এক্টৰ ইমান ৰিস্ক লৈ শ্বুট কৰিছিলে আই থিংক গোটেই টিমটোৰ ডেডিকেশ্যন ৱাণ্ডাৰফুল তাৰপাছত এইবোৰ ৰেগুলাৰ ফটো চটো অকণমান চেল্ফি টেল্ফি চ' আপোনালোকে এই গীতটো চাব গীতটো চাই যদি ভাল লাগে এবাৰ হ'লেও মোক জনাব এণ্ড আশীৰ্বাদ কৰিব যাতে ভৱিষ্যতলৈ আগুৱাই যাব পাৰোঁ তেতিয়ালৈকে টাটা বাই বাই